নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা মিনি ব্লগত সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ কাষৰে পুৰা ডাবথানত ভঠেলি উৎসৱ পালন কৰা হৈছে, যিটো প্ৰতি বছৰে ৭ বিহুৰ দিনা এই উৎসৱটো পালন কৰে। এইবেলিও পাতিছে। এতিয়া আমি চব্জি কাটিব গৈছোঁ, বলকচোন। আহি মই প্ৰথমে সেৱাটো কৰি ল'লোঁ, এতিয়া চাহ খাবলৈ লৈছোঁ। আৰু এতিয়া আমি চব্জি কাটিম ইয়াত, যিটো দুপৰীয়া ৰাইজক খিচাৰি খোৱা হ'ব ইয়াত। আৰু দুপৰীয়া আয়তীৰ নামৰ অনুষ্ঠানো আছে। আৰু 1 মিনিটৰ ব্লগত ইমানখিনি দেখুৱাব নোৱাৰোঁ, কাৰণ ৰাতিও আছে, ৰাতি আছে নাগাৰা নামৰ অনুষ্ঠান। এতিয়া মই জলকীয়া আৰু আদাখিনি বোৰ মিক্সিত পেষ্ট এটা বনাই দি সেইবুলি লৈ আহিছোঁ। এইফালে চাহো বিলাই আছোঁ মাজতে। আৰু মই ৰাতি এটা নেক্সট পাৰ্ট এটা মিনি ব্লগ বনাম, সেইটো আপোনালোকে চাব। আৰু এতিয়া প্ৰসাদবোৰ এনেকৈ টোপোলা বনাই আছোঁ। আৰু আনফালে এতিয়া আমাৰ খিচাৰি খাবৰো হ'ল দুপৰীয়া। খিচাৰিখিনি খাই লওঁ, আকৌ ৰাতি লগ পাম সকলোকে।